হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, আশা কৰোঁ সকলোৱে ভালে আছে। টেকন'লজি চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। আজিৰ বিষয়টি হৈছে যে বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন, গৌতম বুদ্ধ বা কেনেকৈ কি, ইয়াৰ গোটেইখিনি সাৰমৰ্ম ইয়াতে আলোচনা কৰিম। তো এইটো অনলি নট ফৰ তোমালোকৰ BA বা BSc বা BCom তেনেকুৱা কোনো কথা নহয়। এইটো মেট্ৰিকৰ যদি ৰচনাও আহিব পাৰে, যিকোনো এটা ধৰ্মৰ বিষয়ে বা যিকোনো এটা গ্ৰন্থৰ বিষয়ে বা যিকোনো এগৰাকী ব্যক্তিৰ বিষয়ে এনেকুৱা কিছুমান ৰচনা আহে, সচৰাচৰ আহিয়ে থাকে। হয়তো এনেকুৱা এটা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ভিডিঅ' আহে বা হিষ্টৰিকেল কিছুমান নোটছ লিখিব দিয়ে বা প্ৰজেক্ট লিখিব দিয়ে বা এছাইনমেণ্ট লিখিব দিয়ে বা ৰচনা যিকোনো আৰু লিখিব দিয়ে, প্ৰেক্টিকাম লিখিব দিয়ে। এইবিলাক বস্তুৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যিকোনো ক্ষেত্ৰত, বিশেষকৈ যিকোনো কম্পিটিটিভ এক্সাম হওক বা ছাৰ্ভিচৰ এক্সাম হওক, যিকোনো ছাৰ্ভিচ বা কম্পিটিটিভ একেই বস্তুটো, তথাপিও অলপ ডিপাৰ্টমেণ্টো বেলেগ বেলেগ আছে। যেনেকুৱা এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে, হেল্থ ডিপাৰ্টমেণ্ট আছে। বিভিন্ন ক্ষেত্ৰৰ এক্সামৰ কাৰণে খুবেই এটা দৰকাৰী এটা বিষয়। তো গৌতম বুদ্ধ আৰু এখেতৰ জীৱনীটোৰ বিষয়ে জীৱনীটো কেনেকৈ কি হৈছিলে, ক'ত কি হৈছিলে, গোটেইখিনি ইয়াতে দিয়া আছে, তোমালোকে ভিডিঅ'টো চাবা। তো গৌতম বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে জানিবলৈ বিশেষ কোনো ঐতিহাসিক উপাদান পোৱা নাযায়। কিছু তথ্যৰ প্ৰমাণৰ যোগেদি কিছুমান বিশেষ ব্যক্তিৰ শ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়ে গৌতম বুদ্ধৰ জীৱনী জানিব পৰা যায়। বা ইয়াৰ কিছুমান শাস্ত্ৰ আছে, সিংহলী আছে, গ্ৰন্থ, মহাবংশ আৰু দীপবংশ, জাতক পুথি আদিত বুদ্ধদেৱৰ জীৱনী সম্পৰ্কে কিছুমান তথ্য পোৱা গৈছে। আৰু ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ উত্তৰ অঞ্চলৰ সমভূমি সীমান্ত, নেপালৰ কপিলাবস্তু ৰাজ্যৰ লুম্বিনী গাঁৱত এখেতৰ জন্ম হৈছিলে। চাই ল'বা। তাৰপিছত আছে পেৰাগ্ৰাফ ৱাইজ লিখিবা দেই, নাম্বাৰটো অলপ ধুনীয়াকৈ দিব আৰু পেৰাগ্ৰাফটো ধুনীয়াকৈ অলপ পইণ্ট চিষ্টেম হিচাপত বহাই দিবা, তো ধুনীয়াকৈ নাম্বাৰ পাই যাবা। তাৰপিছত আছে নেক্সট পেৰাগ্ৰাফত আছে যে গৌতম বুদ্ধই মানুহৰ নানান বেমাৰ আজাৰ, অভাৱ অনাটন, দুখ দুৰ্গতি উপলব্ধি কৰিবলৈ ধৰিছিলে আৰু এনেকুৱা অৱস্থাত দেখি তেওঁৰ মনত বহুত দুখ কষ্ট পাইছিল, বিষণ্ণ হৈছিলে। হোৱাৰ ফলত এইবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে তেওঁ চিন্তা কৰিছিলে। আৰু চিন্তা কৰি পুত্ৰ সন্তানৰ জন্মৰ পিছত তেওঁৰ মনটো সাংসাৰিক জীৱনৰ পৰা কি কৰিছিল, আঁতৰাই ৰাখি